নমস্কাৰ সকলোকে মোৰ আন এটা মিনি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ চাদৰ মেখেলা পিন্ধি ওলাইছোঁ নামঘৰলৈ যাবলৈ বুলি। আজি আমি আৰু ওচৰৰ পেহীহঁতে মিলি গোপিনীসকলক আবেলি চাহকাপ খুৱাম। গতিকে তাৰ বাবে এয়া সাজি কাচি ৰেডি হৈ লৈছোঁ। আমাৰ ফালে পিছে গোপিনীসকলক পাল দিয়া বা যোগান দিয়া বুলিও কয় দেই। এয়া ওলাই ল'লোঁ, মানে অকণ সোনকালে ওলাইছোঁ যিহেতু নামঘৰ ভাগ অকণ চাফ চিকুণো কৰিব লাগিব। যিহেতু খোলা বাৰ, গতিকে মা আহি নাপাবহি, গতিকে ময়ে সকলো কৰিব লাগিব। আৰু বোলো দুবাৰ অহা যোৱা কৰাতকৈ এয়া সকলো একেলগতে লৈ লৈছোঁ। এইফালে এয়া চাকি বন্তিৰ বস্তু আৰু লগতে চাহ খাবৰ কাৰণে পিঠাও লৈ লৈছোঁ। ইমানেই বান্দৰ ওলাইছিল জানেনে, মই এয়া ভয়কৈ পাৰ হ'বলৈ ৰৈ আছোঁ। ক'ব নোৱাৰি নহয়, খেদিও আহিব পাৰে। প্ৰথমে মই এয়া সেৱা এভাগ কৰি লৈছোঁ, তাৰপিছতে বোলো লাগি যাওঁ আৰু প্ৰথমে সাৰি লওঁ, তাৰপিছত মচি দিম। সাৰা মোচা কৰিবলৈ ব্যৱস্থা আছেই বাৰু। মই প্ৰথমে অকণমান সাৰি ল'লোঁ, কিন্তু আগলৈকে যোৱা নাই আৰু দেই। সুধি কৰি লৈছোঁ বৰমাহঁতক। বৰমাহঁতে কৈছে পাৰিবি দেই, এইফালৰ পৰা কৰি যা তই। এয়া প্ৰথমে সাৰি তাৰপিছত এয়া মচি দিলোঁ। নামৰ শেষত এয়া চাহ খাবলৈ হৈ গ'ল। আগতে সৰুতে মনত পৰে দেই, মাহঁতৰ লগত যে নামঘৰলৈ আহোঁ এই চাহ কাপৰ আশাতে জানেনে। চাহৰ লগত পিঠা দিব, বিস্কুট দিব, জেলেপি দিব, খাবলৈ পাম সেইটো আশাতে আহোঁ জানেনে নামঘৰলৈ আগতে। সেই শৈশৱৰ দিনবোৰ নাইকিয়া হৈ গ'ল যদিও স্মৃতিবোৰ কিন্তু আজিও সজীৱ হৈ আছে। সোণালী শৈশৱ কেতিয়াবা সোঁৱৰায়ো ভাল লাগিব দিয়কচোন। আপোনালোকে পিছে সৰুতে মাহঁতৰ লগত গোপিনী নামলৈ আহিছিল নে নাই বাৰু, জনাবচোন দেই।